हेलो फ्रेंड्स आज आहिसु मंगलदৈ नवग्रह मंदिरत सपाई चकर सन्मुखत जे आछे नवग्रह मंदिर तो याते आहिसु आरो याते भितरत सोमाय मंदिरটো धुनियाके देखुवाम आपनालोকক आरो जदि आपनालोকক किबा ग्रहर दुख आछे तो धुनियाके पुरोहिये कब बुझाय जे की करिब लागे तो आहकसुन भिडिओটো आरम्भ करो। या नवग्रह मंदिर या सपाई चकर सन्मुखत आरो या मंदिर आपनालोকক धुनियाके भितरत गय केने देखुवाम आरो याते माघर 2 तारिखे होम पूरा হয় बहुत डांगरके। या हल मंदिरर दुजन पुरोही तो पुरोही दुजनक माने सुधु जे आरबा जे गहर दुख হয় तो की करिब लागे तो কক की करिब लागे गहर दुख सरासर ग्रह किटा আমি দেখা দেবতা হয় চন্দ্ৰ সূৰ্য মংগল ৰাহু প্ৰত্যেকটো ৰাহু কেতু আমি গ্ৰহণৰ সচৰাচৰ দেখা পাওঁ হয় গতিকে প্রত্যেকটো গ্রহরে ধ্যান বনাম হুকিয়া হুকিয়া খাদ্য আছে আচ্ছা আচ্ছা তেওঁলোকৰ খাদ্যগুলা হুকিয়া হুকিয়া আচ্ছা যেনে মংগলৰ ৰঙা বস্তু লাগে তেওঁৰ ৰূপটো আমি ধ্যানতে ধৰা পৰে যেনে আদিত্যৰ মধ্যস্থ মুকুটাদি সৰ্বনৰ পৰা খুচিতং ৰক্তপল্প কৰ্দং ৰক্তপল্প পৰিস্থিতং কলিঙ্গ জাতং দেশত ভবং শুক্ল সপ্তম তিথি বিশাখা নক্ষত্র যুক্তং দ্বাদশ সাংগলং কাশ্যপগতং ক্ষেত্রং সহম সপ্তাৰ্থস্য মণ্ডলং মধ্যস্থং পূৰ্বাভিমুখং ৰক্তমাল্যম মৰং ধন ত্যাম্বকা দিদেৱতং অগ্নি পত্যাদি দেৱতাং কাং ক্ৰিং। আৰু এনে যদি কাৰবা যে গ্ৰহত আহে মানে চাবলৈ আহে পঞ্জিকা হেনবা চাই ন সব চাওয়া চিতা সব পত্ৰিকা বিলাক দিয়া যায় সব ধ্যান দিয়া যায় আচ্ছা আচ্ছা সব চাওয়া চিতা আৰু যোনে পূজা কৰি গৈছে তাত ফল পাই গৈছে চাকৰি নহয় চাকৰি হৈছে আচ্ছা আচ্ছা এগিলাক মানে যোনে দান কৰিছে বস্ত্ৰগিলাও বেলেগ বেলেগ ৰবিৰ ৰঙা চন্দ্ৰৰ বগা মঙ্গলৰ ৰঙা বুধৰ সেউজীয়া বৃহস্পতিৰ হালধীয়া শুক্ৰৰ চিত্ৰ বিচিত্ৰ শনিৰ কলা ৰাহুৰ নীলা কেতু ধোৱা বৰণীয়া এনকে নবিধ বস্ত্ৰ এখন দিলে বস্ত্ৰ সূৰ্য দিলে গ্ৰহণৰ কামনা হয়। আচ্ছা আচ্ছা তো ইয়া আৰু ইয়া হল মূৰ্তি নেকি নৌটা গ্ৰহ আচ্ছা এয়া চাওক নৌটা গ্ৰহৰ মূৰ্তি মঙ্গলদৈত এনেকুৱা নৌটা গ্ৰহত মন্দিৰ এটুৱে আছে আৰু গুৱাহাটী আৰু মঙ্গলদৈ অসমত দুটাই আছে ইয়া শুনা পালে এটু আৰু গুৱাহাটীত অন্তৰ্গত মঙ্গলদৈ টাউনৰ সপাই ফালৈপাৰা গাঁৱত অৱস্থিত। এই মন্দিৰটো পোনপ্ৰথমে 1982 চনতে স্থাপন হৈছিলে আৰু চৰকাৰ ৰাইজৰ তৰফৰ পৰা সহায় সহযোগৰ এই মন্দিৰটো বৰ্তমান পৰ্যায়ত সম্পূৰ্ণ হৈ উঠিছে। ইয়াত দৰ্শনী শনি ভক্তৰাজ শনিবাৰ আৰু এই মঙ্গলবাৰে বেছি হয়, বাকী কেইদিনতো হয় কিন্তু এই দুটা দিনত মানে গ্ৰহৰ সন্তুষ্টিৰ কাৰণে ভক্তপ্ৰাণ ৰাইজ বেছি সমাগম হয় আৰু ইয়াতে তেওঁলোকে যি কামনা কৰি আহে পুৰোহিতসকলে তেনেধৰণে পূজা যজ্ঞ কৰি তেওঁলোকৰ আশীষ প্ৰদান কৰে আৰু তেওঁলোকে এই লাভৱান হ'বৰ কাৰণে সক্ষম হৈছে। এই মন্দিৰটোৰ পুৰোহিতসকলে সম্পূৰ্ণ চলাই থাকে আৰু ইয়াৰ এখন পৰিচালনা সমিতি আছে, এই পৰিচালনা সমিতিৰ জৰিয়তে এই অনুষ্ঠানটো সুন্দৰভাৱে চলি থাকে।